এইটো S2TV ব্লগ দোস্ত আজি কি হৈছে মানে আৰু দীপাৱলী পূজা দীপাৱলী ইমান দেখিছে না একদম বৰষুণ মানে আৰু অৱস্থা নাই এনে ফটাফট কাৰণে ভাবিছিলোঁ অলপ গাটো ধোৱা একদম আপোনালোকে চাব নেকি বৰষুণটো এইফালে চাওক আপোনালোকে এনেকুৱা ধৰণৰ বৰষুণ দিছে মানে আৰু দীপাৱলী কেনেকৈ মানিব তাকে ভাবিছোঁ যি কি নহওক সৌভাগে দীপাৱলীটো এবাৰ মানিব লাগিব আৰু ভাবিছোঁ অলপ সৌভাগে মানি দিওঁ এবাৰ ইমান কাৰণ বতৰটো একেবাৰে বেয়া বৰষুণ দেখিছে আৰু গা পা ধোৱা নাই এতিয়ালৈকে বৰ্তমান কল এযোৰ কাটি আনি লগাই লওঁ চলত তাৰপিছত গাটো ফটাফট আহি গ'লোঁ কল কাটি লওঁ ডাঙৰ নহয় ন খাব কাটি খুৱাই দিম কি কৰিলোঁ এতিয়া গাটো ধুই লওঁ ঠাণ্ডা বতৰত আৰু বৰষুণ ধুব লাগিছে দেখি ইমান ডাঙৰ বৰষুণ দিছে আৰু ফটাফট গাটো ধুই লওঁ ঠাণ্ডা ঠাণ্ডা লাগিছে অলপ কি কৰিব আৰু তেল তেল লগালোঁ আৰু দোকানত গৈছোঁ দোকানৰ পৰা অলপ বস্তু আনিবলৈ ফটাফট কাপোৰ পিন্ধাম আৰু যাম বুলি দোকানত লিপষ্টিক লগাই ষ্টাইল লিখি যায় ষ্টাইল লিখি যায় হ'ব দে ষ্টাইল ন ক'ত যাবি দে কচোন ক'ত যাবি হে পিছত কেলে কি আনিবি চকলেট মই দুমচা নাযাওঁ নহয় কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লোঁ এতিয়া অলপ দোকান পাওঁগৈ তুমি যাবা ব'লা ইমান বৰষুণত থাকি মেলি অলপমান আৰু খাব এটা বনাই ল'লোঁ সাধাৰণভাৱে কৰিম আৰু পূজাটো বৰষুণটো এৰাই নাই ফটাফট বৰষুণ টিকেটা লগালোঁ এতিয়া চাকি লগাম কাৰণ তেলৰ চাকি নানিলোঁ কাৰণ বৰষুণ দি আছে সেইকাৰণে মমকে লগাম ফটাফট আৰু দেৰি নকৰি চাকি লগাবলৈ আৰম্ভ কৰোঁ কাৰণ টাইমটো হৈ আহিছে আৰু ফটাফট বতাহ বৰষুণতে এবাৰ দীপাৱলী পাতিবলগীয়া আছে বৰষুণ অলপ কমা নাই বৰষুণটো দিছে নাই বতাহ অলপ বতাহো মাৰিছে এখন জ্বলাবলৈ বহুত অসুবিধা হৈ গৈছে কিন্তু উপায় নাই আৰু এইবাৰ সৌভাগে এনে অলপ হেৰি কৰি দিছোঁ আৰু ঘৰৰ অলপ ভাল দিন আহক আৰু কিন্তু বতাহ মাৰিছে বহুত বতাহ বা নুমাই গৈছে কিন্তু উপায় নাই আৰু যেনেকৈ অলপ সৌভাগে আৰু এবাৰ নিয়মটো পালন কৰি দিলোঁ এতিয়া ফটাফট ফটকা ফুটাম বতাহ মাৰিছে আৰু একদম মানে বতাহ পৰা একো হেৰি কৰিব উপায় নাই বিজনে একদম বৰষুণ মানে বৰষুণ দিছে আৰু বৰষুণৰ পৰা মানে চাকি তাকি জ্বলাবলৈ উপায় নাই আজি বেছি নকৰোঁ কাইলৈ দেখুৱাম পাৰিলে চেষ্টা কৰিলে যদি বৰষুণটো বতৰ ভাল হয় কাৰণ আজি মানে ইমানে বৰষুণ দিছে আৰু বতাহ মাৰিছে চাকি নজ্বলে আৰু ফুটালেও সৌভাগে আৰু বেছিকৈ ফুটাবলৈ নোৱাৰি বান চোতালৰ চাফালে পানী হৈ গ'ল আজিলৈ ইমানে আচলতে যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই বাই